Hello guys, good morning. Welcome back to our channel. মই হিমাশ্ৰী আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এতিয়া ৰাতিপুৱা বাজিলে 8:15 তো মানে কাম হৈ গ'ল বাইদেউ সোনকালে আহিলে তো কামখিনি গোটেইখিনি কমপ্লিট হৈ গ'ল এতিয়া অলপ চলপ কিবাকিবি আছে আৰু সেইখিনি মই নিজে কৰি ল'ম এতিয়া মই গৈ আছোঁ ব্ৰেকফাষ্ট বনাব ল'ৰা অলৰেডি শুই আছে মানে কি খোৱা নাছিলে কিন্তু মায়ে মানে জুই খুৱাব লৈছে আৰু এতিয়া ল'ৰা শুলে মই এতিয়া যাওঁ ব্ৰেকফাষ্ট বনাবলৈ তাৰপিছত আজিৰ দিনটো কি কৰোঁ মানে কেনেকুৱা যায় আৰু আপোনালোকক দেখাম চাই থাকিব তো এইটো আজি মই ব্ৰেকফাষ্ট বনাই আছোঁ পাপৰৰ চব্জি এণ্ড পৰাঠা বনাম মানে কি মই নবনাম মানে ফুৱে বনাব তো পাপৰৰ চব্জি দিছ ইজ মাই কালাকাৰী तो पुए बनाई से पराठा लच्छा पराठा ऑन प्रोसेस এইবিলাক বাৰু মই কৰিব নাজানো কি বুলি কয় খুব নাই কাম নাই लच्छा पराठा बेलेग खुश हो गई बनाई किने এইটো মোৰ পাপৰৰ চব্জিটো এইটো লচ্ছা পৰাঠা আৰু কি দিবা জলকীয়া जाओ आगे केने मार खत्म बता खाइस जला बता खाइस চিংকু তুমি যাবা নেকি যাব মত বিছনা পা হাঁহ বনি উঠিছি যাবা ওহৰা যাবা বেটা হা বলা মাহঁত যাব ওলাইছে বিয়াত পাপাৰ কলাৰটো উঠি আছে হৈছে ন বা পাপাই পুৰা নতুন পেন চেন কিনি লৈছে একদম বিয়াত যাব ফুল ৰেডি ফটো সেশ্যন পাপা অলপ ইফালে যাওক মাৰ ওচৰত এতিয়া ভাল হৈছে বা বঢ়িয়া তাৰো যাব মন নেকি বিয়া খাব যাবা তুমি চুংকু তেৰা হাঁহি বাই বাই গ'লো আমি মই ল'ৰাক খুৱাই মেলি থৈ আহিছোঁ ইমান মনে মনে কথা পাতিব লাগে নহয় সি য'ত থাকে মানে সি নহ'লে অকণমান শব্দ হ'লে উঠি বহে আৰু মাহঁত গ'ল বিয়াত একচুৱেলি গাঁৱত এখন আমাৰ বিয়া আছে বিয়াখনত গ'ল মানে মাহঁত মা আৰু পাপা গ'ল আমিও যোৱা কথা আছিলে মই তাৰপিছতে ল'ৰাৰ অকণমান চৰ্দি লগা নিচিনা হ'ল তো আমি ভাবিলোঁ যে আমি নাযাওঁ তাৰপিছত আজি আকৌ মৰ্ণিং ডিচাইড হ'ল যে আমি মানে ভণ্টিৰ ঘৰত যাম ভণ্টিৰ ঘৰটো ইয়াতে ওচৰতে মানে মোৰ ননন্দজনী তাইৰ তাত যাম তো এতিয়া গোটেই কাপোৰ মেলিছিলোঁ এইবোৰ ধুই মেলি এতিয়া গোটেইবোৰ ভৰাই থৈ যাওঁ আজি মানে বতৰটো বিৰাট ঠাণ্ডা হৈ আছে মানে পাত্তা নাই আৰু বৰষুণ দি দিব পাৰেতো সেইটো কাৰণে তো দেখাম বাৰু আজি আমি তাতে লাঞ্চ কৰিব গৈ আছোঁ চাওঁচোন ইহঁতে কি বনাইছে মানে মই ৰেডি কৰি মেলি ইয়াতো ভৰাই থৈ গৈছিলোঁ দেই মই এনেকৈ লৈ যাম ইয়াক চাওকচোন সি সাৰ পাই হিৰো হৈ আছে একদম মই যোৱাৰ লগে লগে কি বেটা হা হামো দিয়া তাক মই খুৱাই দিওঁ ৰ'ব কিবা হওক নহওক এইটো ল'ৰাৰ বেগ এইটোতো পেক কৰিলোঁ এতিয়া ৰেডি হৈ আছিলোঁ তাৰপিছত ওলাই মেলি মোৰ হৈ গ'ল বাহিৰত আহি যে চাওঁ বৰষুণ কি যে হ'ব বতৰো পুৰা বৰষুণ দিছে বৰষুণ এইবোৰ ভিজি আছে ইয়াতহে গম পায় বহুত জোৰকেও দিয়া নাই হ'লেও আৰু দিছে আৰু তালা মাৰা ডিউটি ছাৰৰ যিটো কাম বহুত বেয়া পায়
উপায় নাই, মই ল'ৰাক এনেকে লৈ আছো। এইফালে দিছে বৰষুণ। একো নাই বাৰু, আমি গৈ পামেই পটককে। লগ পাই আছো আমাৰ চুমকু ৰিচাংকৰ পেহীয়েকৰ ঘৰত। বৰষুণো কমিল, এতিয়া যাওঁ আৰু পতাপত, নহ'লে আকৌ বৰষুণ দিব। ব'লা। ইয়াতে নিবি। সিহঁতকো কলিং বেল নাই। মাদাৰ ষ্টাইলটো কি জানে নাই? হাই বীৰ। হাই বীৰ। টেঙা। টেঙা। টিং। এটা কালিহে আনিছিল। কি হামুলি আছে। পুৰা টোপনি এতিয়া। টিং। হোৱা নাই, ফাটি ফুটি অৱস্থা। আজি আমি খেলিম। কি বনাই আছা? কি বনাই আছা? বনাইছো মাছ আৰু চিকেন আৰু নহৰু। কি নহৰু ভৰ্তা খাবি নেকি? ভাজি। এইটো মাছটো মজা। নিজে কয়। এইকেইটা দাদাকৰ পুতলা, এইকেইটাই চাই থাকে। গাড়ীখন তোমাৰ। এখন গাড়ী আছে, ডিস্কো টাইপ গাড়ী। এইজনী আমাৰ চুইটি, ইমান ভাল লাগিছে মানুহ অহা দেখা পাই। তাইক বেছি টেনচন লাগে চুইটিটো ন চিংকু। পেঁয়াজ দিম নেমু কি ট্রাক নেকি? মাই গড। এইটো কি? বাপৰে বাপ। আজি আমাৰ লাঞ্চ কা খানা মাছ পিটিকা। ই বনোৱা নাই কিন্তু, এই বনাইছে কাজিয়া কৰি। এইটো মাছ। এইটো কি? দালি বাপৰে ইমানবোৰ খানা খোৱাহে কথা আৰু আজি। এইটোক চোৱা নাই, এইটোক চাজনী কি? বাপৰে এইটো হাফ কিলোৰ মাছ। চব মই বনাইছো। দালি মই বনাইছো। খালি আলু মুনু বনাইছে, খালি আলুখিনি কাটি দিছে। মাছ পুৰা মই বনাইছো। আৰু দালি পিটিকা মই বনাইছো। এই মাছটো ককা এইটো খোৱা হৈ গ'ল আমাৰ চবৰে। এতিয়া আমি খেলিম উনো। আমি তিনটাই ন খালি। তুমি কোনি হাৰো ইটো তুমি ইটো নিব লাগিব হাৰবাই দিবি। তোমাৰ আমাৰ কাউণ্টটো ভুল হৈ যায় তুমি কৈ থাকিলে। আৰু এতিয়া হ'ব চাই পকৌৰা। চব পকৌৰা কেইটা তোমাৰ? দুটামান জ্বলিল, এনে বেছি ভালেই হৈছে। এই প্ৰথম কেইটা জ্বলিল। ফ্লেমটো মই বেছিকে দি থৈ আহিছো। আমি এতিয়া যাম। তো এতিয়া আমি যাব লাগে ঘৰ। চাব ল'ৰা শুবই পাৰা নাই তেতিয়াৰ পৰা। একো কামৰ নহয়, মতা কেইটা কাম কৰাব, মাইকী কেইটাই খাব। এটা পকৰি, এটা চাহ। এই দুটা কাম কৰোতে তাৰ হুলস্থুল দেখছে না নাই? এই ধীৰাজটোৰ এই হুলস্থুল দেখছে না নাই তাৰ?
ৰেডি পুৰা এতিয়া যাব এতিয়া এক্টিভ হৈছে লাষ্ট মমেণ্টত মাহঁত বিয়া খাই আহি পালে মা পাপা ঘৰত আছে আৰু আমিও ভাত তাত খালো চাহও খালো এতিয়া আমি ঘৰত যাওঁ ল'ৰাক লৈ যাওঁ আৰু এতিয়া আৰু হৈ গ'ল টায়াৰ্ড এতিয়া চব